এয়া মই সৰিয়হৰ তেল, তাত অকণমান পাঁচফোৰণ আৰু নহৰু, কেঁচা জলকীয়া এইখিনি দিলোঁ, হালধি গুড়ি দিলোঁ, তাৰপিছত মৰাখিনি বাকি দিলোঁ, এইখিনি ভালদৰে উতলিব দিলোঁ। এয়া মই কুকাৰত পানী দি মৰাখিনি বহাই দিলোঁ, নিমখ অকণমান দি ভালদৰে চিটি মাৰিবলৈ দিলোঁ। এতিয়া কেৰাহীখন পাতি দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল অমৰাৰে সৈতে মাছৰ জোল। এয়া অমৰা মই বাৰীৰ পৰা ছিঙি লৈছোঁ। তাৰপিছত কুকাৰ এটাত মই অকণমান পানীৰে সৈতে নিমখ অকণমান দি কেইটামান চিটি লগাই ল'লোঁ। তাৰপিছত মই এতিয়া কেৰাহীখন গৰম হ'বলৈ দিলোঁ। তাত মই এতিয়া সৰিয়হৰ তেল, পাঁচফোৰণ, নহৰু এইখিনি দি ভালদৰে লৰাই তাত কেঁচা জলকীয়া কেইটামান দি হালধি গুড়ি এইখিনি দি অমৰাখিনি দি দিলোঁ। ভালদৰে উতল অহাৰ পিছত এইখিনি মই নিমখ যিহেতু আগতীয়াকৈ দিছিলোঁ সিজাওঁতে, সেইকাৰণে মই এতিয়া নিমখটো দিয়া নাই, পিছত যদি কম হয় মই দি দিম। এইখিনি উতলিবলৈ দিলোঁ আগতে। তাৰপিছত মই অকণমান ধনিয়া গুড়ি দিলোঁ। ধনিয়া পাত যিহেতু নাছিলে সেইকাৰণে ধনিয়া গুড়ি দিলোঁ। তাৰপিছত এতিয়া ভালদৰে উতল অহাৰ পিছত মই ইয়াতে মাছখিনি দি দিলোঁ। মাছখিনি মই আগতীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ যিহেতু, সেইকাৰণে মই পিছত দিছোঁ। আগতীয়াকৈ আপোনালোকে দিব পাৰে। এইখিনি দেখিছেনে ধুনীয়া হৈছে। খুব সোৱাদযুক্ত, এই গৰমত খাবৰ কাৰণে বিৰাটেই ধুনীয়া। এয়া নৰসিংহৰ পাত অকণমান গুটি পেলাই ওপৰত ছটিয়াই দিলোঁ। খুবেই সোৱাদযুক্ত হয়, আপোনালোকে বনাই খাই চাব। এই গৰমত খুব সোৱাদৰ হয়। আপোনালোকে যদি ভাল পায় ৰেচিপিটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।